জীৱনটো কি আচৰিত। কোনোবাই নিজৰ সপোনৰ কাৰণে আপোনজনৰ পৰা দূৰত থাকে, কোনোবাই নিজৰ আপোনজনৰ কাৰণে সপোনৰ পৰা দূৰত থাকে। কেতিয়াবা একো কাৰণ নোহোৱাকৈ সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ মন যায়। সকলোকে সহজতে বিশ্বাসত লোৱাটো সঠিক নহয়, কাৰণ চেনি আৰু নিমখৰটো ৰং বগা, কিন্তু সোৱাদ ভিন্ন। নিজক অকলশৰীয়া বুলি কেতিয়াও নাভাবিবা। ভাবিবা যে মই অকলশৰীয়াই যথেষ্ট। আস্থা হেৰুৱালে এদিন বিশ্বাসো হেৰাই যায়, আৰু তেতিয়া লাহে লাহে বান্ধোনৰ এনাজৰীডালো ছিঙি যায়। জীৱনটো শুদ্ধ পথতেই আছিল, ভুল আছিল জীৱন পথৰ লগৰী। আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছা। মনত ৰাখিবা, বিশ্বাসৰ মৰ্মদা ৰাখিব নোৱাৰাটোৱে জীৱনত ডাঙৰ পৰাজয়।